लेडीज एंड जेंटलमैन, बॉयज एंड गर्ल्स, आप लोगों के सामने एक नया वीडियो लेके आ गया हम लोग আহিছোঁ না দেই আমি আজি বেলেগ এটা জেগাত গৈ আছোঁ তো চাব এইটো নমস্কাৰ আমি তাই গৈ আছোঁ তো আপোনালোকে চাই থাকিব চলক বলক মানে দেই চলক মানে বলক আৰু দেই আমিয়ে চলোঁ চাই আৰু তাৰমানে এই বসন্তিত চলক আৰু মানে সেইখন চলাব আমি উঠিম আৰু আপোনালোকে গম পাইছে আমি আমাৰ থাম্বনেইলটো দেখিয়ে গম পাইছে আমি কলে যাম তো বলক আমি কলে যাওঁ চাই যাওঁ আমাৰ ভিডিঅ' ধামাকা হ'বলৈ গৈছে মই বলক দেৰি হৈছে এতিয়া আমি গৈ আছোঁ আমাৰ জেগা একদম হেভি ধোঁৱা দেখিব ধোঁৱা ৰাস্তাটো যে বিৰাট বেয়া কয় এনেকুৱা এটা জেগাতে গৈছোঁ যিটো ৰাস্তা বেয়া জেগাতে গৈছোঁ একদম মানে কিটো কবি আৰু গৈ আছোঁ গাঙলীয়া ৰাস্তা এনেকুৱাই গাঁৱলীয়া পথাল যোৱা ৰাস্তাতে আছিলে ভাল ৰাস্তা চৌ অনা নিয়া কৰা ৰাস্তাটো একদম বেয়া ধৰণৰ অৱস্থা আগত যে গাড়ী এখন ফচি আছেহে পায় ইয়াৰ গাড়ী ফচি আছে বাইদেউ গাড়ী ফচি আছে ফচক লাগি থাকক গাড়ী ফচি আছে আগত কিন্তু বহে পাংগ আমিও ফচি থাকিলে হৈ যাব দেই ওপৰলৈ যাওঁ এই আপোনালোকক কৈছিলোঁ যে ধোঁৱা ৰখাম বুলি শুনি এই পথাৰ পথাৰ ইয়াত এই যে তৰাণী পথাৰত মাটি জুই লাগি আছে যে সেইটোহে লাগিছে মানে এটা আমাৰ ইটো পথাৰ গৈ ঋতু পথাৰ বুলি কয় বোলে মোৰ ভুল হৈছে এইবিলাক ধোঁৱা দেখিছে নাই ওচৰৰ পৰা দেখাই আছোঁ গৈ আছোঁ কি ধৰণে জ্বলিছে আপোনালোকক দেখাই আছোঁ ফাইনেলি আমাৰ ডেষ্টিনেশ্যন মানে জেগাডোখৰ পাই আছোঁ নি দেই এইবিলাক চব ধোঁৱা আমি ইয়াত যাম এইডোখৰত যাম এইডোখৰত যাম ন এইডোখৰত যাম হে খাব যাওঁ ন তাত যাম তাত গৈ আছোঁ আমি চাই থাকক চবা দেখাই আছোঁ আমি পাই গ'লোহি আমাৰ ডেষ্টিনেশ্যন এইটো একদম গৈ আছোঁ পাই আছোঁ মানে এই ধোঁৱা এইবিলাক জুই মাটি জুই লাগিছে যে আমৰি আমি বস্তু লৈ আহিছোঁ খাবৰ কাৰণে সেইটো একদম পুৰি মাকে খাম মাছত গৈ আছোঁ এইফালৰ পৰা নুকুৰিলে হয় দেই তোমালোকৰ ভৰিকেইটি নুকুৰিলে হয় দেই এইবিলাক খানি মানুহে জুই লগাই দিছে এইবিলাক নিজে লগা নহয় দেই মানুহে জুই লগাইছে এইবিলাক এনে গাঁত খান্দি মানে নৰা ভৰাই কিনি জুই লগাই দিয়ে পিছত মাটিখিনি লাগি যায় মানে এইবিলাক দেখিছে এইবিলাক গাঁত কিদৰে খান্দি এইবিলাক জ্বলি আছে পুৰা সেইফালেও আছে সেইফালে ৰাতি মানে গোটেই ধোঁৱা হৈ যায় গাঁৱত থাকিব নোৱাৰা হৈ যায় গোটেই ধোঁৱা মাল উলিয়াই আছে আমি পুৰি খাওঁ দিয়া আলু মাটিত জুই জ্বলাই পেলাই আলু পুৰি খাম দিয়া আলুহে পুৰি খাওঁ জুই জ্বলাইছে মানুহে খেতি ভাল হয় বুলি দেই মানে তলত মাটিবোৰ সাৰ হয় কাৰণে এইবোলে ধান ভাল হয় জ্বলাই থাকে আৰু মানুহবিলাকে কিন্তু এইবিলাক জ্বলোৱাটো ভুল নহয় কিন্তু বেয়া নিজৰ কাৰণে বেয়া কাৰণ এই ধোঁৱাবোৰ গৈ মানুহৰ ঘৰে সোমাই গৈ আৰু এইবিলাক মানে মানুহে উশাহ লওঁতে সোমাই যায় তো এইবিলাক মানে হানি হয় নিজৰে হানি হয় শৰীৰ
কৰিব নালাগে কিন্তু দেই। এই আপোনালোকে দেখিবলৈ পাই আছে কি অদ্ভুত ধৰণৰ মাটি জুই কেনেকৈ জ্বলিছে চাওক না ৰাইজ কেনেকৈ জ্বলিছে। এই ধৰক আপোনালোকে চাব দেই কেনেকৈ সোমাই যায় মাটিত। এয়া চাওক কিমান দং হৈ যায় চানা চাওক না। এইবিলাক চব এঙাৰ মানে এঙেঠা ধৰি লওক ফুচাই না কি বুলি কয় যে অঁ ঠিকেই ফুচাই। চাওক না কিমান দঙলৈকে সোমাই যায় চাওক। আইঐ ভৰিটো গোটেইটো সোমাই যাবচোন। তুলিখনে হৈছে চাওকচোন কি অদ্ভুত ধৰণে মাটিখিনি কেনেকৈ জ্বলি গৈছে চাওক। কি অদ্ভুত টাইপৰ ন মাটিও কেনেকৈ জ্বলি যায়। ইয়াত আলু পুৰি থৈছিলোঁ সিজিলে নে নাই সিজাই এবাৰ চাই লওঁ। অ' মা গো কপাহী চাদৰৰ সেমেকা আচলখনে মাতে শীত জোনাককে মই চমুকো। তো এতিয়া আমি আপোনালোকক কৈ আছোঁ যে ইয়াত মাটিৰ জুই লগাৰ ৰহস্য কি, ইয়াত মাজত ৰহস্য সোমাই আছে মানে কিয় মাটিৰ জুই জ্বলিছে। এখন বোলে আগতে চাৰিওফালে গোটেই এখন বিল আছিলে বোলে। এইবিলাক চব বিল এখন ডাঙৰ বিল আছিলে বোলে গোটেই বহুত বছৰ আগত দেই। বহুত বছৰ আগত গোটেই বিল আছিলে। তাৰপিছত মানে বিলখন শুকাই গ'ল এদিন। বিলখন নাইকিয়া হৈ গ'ল এতিয়া নাই। এতিয়া চাওক বিলখন শুকাই গ'ল। তাৰপিছত বিলত যোনবিলাক মাজত যিবিলাক জাবৰ থাকে বা মানে গেৰি টাইপৰ থাকে ন সেইবিলাক থাকি গ'ল মানে পানীটো শুকাই গ'ল নিজে তললৈ গ'লগৈ। তাৰপিছত এইবিলাক চব থাকি গ'ল জাবৰা থাকি গ'ল মাটিৰ লগত সংমিশ্ৰণ হৈ গ'ল। তাৰপিছত ইয়াত গোটেই তাৰপিছত জংঘল আহি গ'ল। চাৰিওপিনে বহুত ঘন জংঘল আছিলে আগতে। কেইবছৰমান পিছত মানে কেইবছৰমান আগত আৰু এই গোটেইবিলাক জংঘল টাইপৰ আছিলে। বহুত হাবি তাৰমানে বহুত বনীয়া গাহৰি ধৰি লওক হাতী ঘোঁৰা চব পোৱা গৈছিলে ইয়াত। তাৰপিছত লাহে লাহে এনেকৈ মানুহবিলাকে জনবসতি কৰিবলৈ ল'লে। মানুহবিলাকে জনবসতি কৰাৰ ফলত গছ গছনিবিলাক কাটি দিলে। তাৰপিছত শেষত এয়া অৱস্থা মানে আকৌ গছ গছনি সেই জাবৰাবিলাক থাকি গ'ল মাটিৰ লগত সংমিশ্ৰণ হৈ গ'ল। ভালকৈ সংমিশ্ৰণ হোৱা নাই মানে এতিয়া এইখিনি চাব দেই। এইডোখৰ মাটি এতিয়া কেনেকুৱা ক'লা টাইপৰ হয় নাই। এইবিলাক গোটেই মানে ইয়াত অকল মাটি নাই মানে জাবৰা চব সংমিশ্ৰণ হোৱা নাই। এতিয়া ভালকৈ সংমিশ্ৰণ হোৱা নাই। এই লঘু বেলেগ মাটি এইডোখৰ লঘু হয় যাতকৈ একেবাৰে ওজন নাই। ইয়াত মানে মাটি জ্বলিছে যদিও ইয়াত কোনো ধৰণৰ মাটিৰ লগত কোনো ধৰণৰ ৰাসায়নিক তেল লগ হৈ থকা নাই মানে ৰাসায়নিক তেল নাই। মাত্ৰ মানে ইয়াত জাবৰ সহায় লৈ এনেকৈ মাটি জুই লৈছে। মাটি মানে এইবিলাক মাটি নহয়। এইবিলাক চাওক ইয়াতে চাওক এইবিলাক মাটি নহয়। 3 ফুটমান প্ৰায় 2 ফুট 2.5 ফুটমান তললৈকে মাটি নাই। এইবিলাক চব জাবৰা টাইপৰ সংমিশ্ৰণ হৈ থকা এইবিলাক মাটি হয়। জাবৰা সংমিশ্ৰণ হৈ আছে। একেবাৰে ওজন নাই। এইডোখৰ একদম লঘু হয়। এইকেইটা একেবাৰে ওজন নাই। তো আপোনালোকে গম পালে কিয় জ্বলিছে মাটি কেনেকৈ জ্বলিছে কিয় জ্বলিছে মানে ইয়াৰ মানে মাটি জুই লগাৰ পিছৰ ৰহস্যখিনি গম পালেই। আমাৰ আলু সিজি হৈ গ'ল। সিজিলে না মজা সিজিলে নেকি? গুচা খাং। হেল্ল' গাইছ এতিয়া আলু চালু খাই খতম। এতিয়া আমাৰো যাবলৈ হ'ল। এতিয়া চাই যাওক লাষ্টত এবাৰ দেখুৱাই থৈ গৈছোঁ। চাই যাওক বল আমিও যাওঁ। পথাৰে যাব লাগিব এতিয়া। তো ব্লগটো বেছি মানে ভিডিঅ'টো বেছি দীঘল নকৰোঁ। ইয়াতে শেষ কৰি থওঁ নেকি? ভিডিঅ'টো চাই ভাল লাগিলে যদি লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব দেই। কৰি দিব মানে দেই কৰিব দেই। টিলেন টাটা বাই বাই। শুন ছাবস্ক্ৰাইব কেলৈ নকৰোঁ? চাওঁ চাই ছাবস্ক্ৰাইব নকৰোঁ। ছাবস্ক্ৰাইব কৰিবি আকৌ।